হেল্ল' এভৰিৱান, গেছ চিলিণ্ডাৰলৈ এটা ডাঙৰ আপডেট। এতিয়াৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ সমানুপাতে ৰাজ্য চৰকাৰৰ 250 টকা ৰেহাই মূল্যত যোগান ধৰিব গেছ চিলিণ্ডাৰ। এই কথা জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গেছৰ দাম উজলা হলে 550 টকা, কিন্তু যদি উজলা কাৰ্ড নাই গেছৰ দাম হৈ গল 950-1000 টকা। গতিকে দুখীয়া মানুহে কিনিবৰ কাৰণে কষ্ট পায়। সেই কাৰণে আমি খুব সোনকালে গেছ কিনিলে মোদী ডাঙৰীয়াই যেনেকে একাউণ্টত টকা দি দিয়ে, আমিও গেছ কিনিলে 250 টকা আপোনালোকৰ একাউণ্টত সোমাই দিম। ভাল হ'বনে বেয়া হ'ব? 950 টকাটো তেতিয়া কমি আহি কিমান হৈ গল 700, 550 টকাটো কমি আহি কিমান হৈ গল 300। তাৰমানে 300 টকাত গেছ পালে যদি উজলা হয়